Hey guys, আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ মানে অফিচলৈ যোৱাৰ পৰাই অফিচত গৈ অলপ কাম কৰি লোৱাৰ পিছতে গম পালোঁ কষ্ট ফেনো আজি ছুটিলৈ যায় এনেকৈ পুৰা বেগ চেক লৈ ওলাই আহিলে এফালে চানি থৈও তাক থ'বলৈ যায় তাকে সিহঁত দুটাকো পঠাই কৰি ময়ো অফিচৰ কাম শেষ কৰি মানে ৰুমলৈ বুলি আহিলোঁ ৰুমত আহি পোৱাৰ পিছতে মানে এটা খবৰ পালোঁ মানে ডেলিভাৰী বয়জনে মোলৈ ফোন কৰিছিলে যে আপোনাৰ পাৰ্চেল এটা আছে লৈ যাওকহি বুলি আৰু কেতিয়া আহিব বুলি পুৰা এক্সাইটেড হৈ আছিলোঁ মানে তাতে আকৌ আজি আহি গ'ল পাৰ্চেলটো অলপ ভয়ো লাগি আছিলে মানে ইমান টকা দি অনলাইনত বস্তু লোৱা নাছিলোঁ সেইবাবে ডেলিভাৰী দাদাজনকে মানে পাৰ্চেলটো খুলিব দিলোঁ পিছে চব ঠিকেই হ'ল বাৰু মোবাইলটো আহিলে আৰু এনেকৈ দাদাটোৱে খুলি আছিলে আৰু ময়ো মাজতে চান্স লৈ পেলাই মানে আইফোনৰ চিলটো ফাৰ্ষ্ট টাইম এনেকৈ ময়ো খুলিবলৈ ট্ৰাই কৰিলোঁ বহুত মানে ছেটিছফেকশ্যন আৰু সৰুৰে পৰা মানে ভাবি থকা কথা এটা আজি সঁচা হ'লগৈ আইফোন ল'ম বুলি সেই সৰুতে ভাবিছিলোঁ আৰু আজি নিজৰ ইনকামেৰে ল'ব পাৰিলোঁ পিছে এইটো ইউটিউবৰ টকাৰে লোৱা মোবাইল নহয় বাকী মোবাইলটো লৈ চানিধৰে মই এইফালে পৰঠা ল'লোঁ পেট পূজাৰ নামত পৰঠা খাই ৰুমলৈ গুচি আহিলোঁ আকৌ এটা মিনি ব্লগত লগ পাম আজিলৈ বাই।